এভৰিৱান ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰিছোঁ সকলো ভালে কুশলে আছে বুলি আৰু ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু বিহু আজি ঘৰলৈ যাম, মাহঁতৰ ঘৰলৈ আজি মেজিৰ ভোজ খাবলৈ, কাৰণ আমি ইয়াততো দুইটা অকলেই থাকোঁ আৰু অকলেনো কি বিহু চেলিব্ৰেট কৰিব ভালো নালাগে, সেইকাৰণে বোলো মাহঁতৰ তালৈকে যামগৈ। প্ৰতিবাৰে মাহঁতৰ ঘৰলৈকে যাওঁ বাৰু আমি। তাৰপিছত আৰু বিহু বুলি ক'লে নিজে মোৰ তেনেকৈ একো বনোৱা নহ'ল, মানে কি পিঠা বনাম বুলি ভাবিছিলোঁ, কিন্তু কি হ'ল যোৱাকালি চাউলখিনি বহুত সময় তিয়াই থ'লোঁ কাৰণে আৰু ভালকৈ নুশুকালে কাৰণে চাউলখিনি হেৰি হ'ল, গোটা গোটা বান্ধা নিচিনা হৈ গ'ল। হ'লেও আকৌ আজি তিয়াই পিনে অলপমান ৰ'দাই দিছোঁ। ৰ'দ আজি ওলাইছে যিহেতু, ৰাতিপুৱা বৰষুণ দিছিলে আমাৰ ইয়াতো, কিন্তু এতিয়া ৰ'দ দিছে তো ভালকৈ সেইখিনি শুকাইছে। তো আহি পেলাই মই আকৌ মানে পিঠা বনাম ভাবিছোঁ আৰু, কাৰণ আমাৰ বিল্ডিঙৰ মানুহখিনিক মানে হেৰি বিহু খাবলৈ মাতিম আৰু মই নিজে বনাই খুৱাই মই বেছি ভাল পাওঁ, মানে কিনি অনাতকৈ নিজৰ হাতেৰে মানে যদি আপুনি কিবা এটা দিব পাৰে মনটোত ভাল লাগিছোঁ। সেইবাবে আজি মই বনালোঁ কেক এটা, আৰু আহি পিনে বনাম মই পিঠাটো। তো আজি বনালোঁ মই চকলেট কেক এটা। ৰ'ব দেখাইছোঁ, এইটো চাওক, চকলেট কেক এটা বনাইছিলোঁ। তো যাতে মানে আমাৰ কলনীৰ মানুহখিনি আহিলে, আমাৰ ফ্লেটৰ মানুহখিনি আহিলে নিজ হাতেৰে কিবা এটা দিব পাৰোঁ। মই মানে নিজে বনাই নিজে খুৱাই খুব ভাল পাওঁ। তাৰপিছত সেয়াই আৰু এতিয়া ঘৰলৈ যাম, হাজবেণ্ডো আহিব। ভাত অলপ পিছত ভাত বনাই হৈ গ'ল, ভাত খাম আৰু তাৰপিছত ৰেডি হৈ ঘৰলৈ যাম আৰু মাহঁতৰ ঘৰলৈ বুলি এয়া এইটো কি বুলি কয়, মাহঁত নাছিলেহি। তো মায়ে ক'লে আমাৰ গাখীৰলৈ গাখীৰ দিয়া মানুহজনে বহুত ধুনীয়া মানে ক্ৰীম দিয়ে, সেয়া কিবাকিবি অলপমান লৈ লৈছোঁ আৰু ঘৰলৈ বুলিও। আৰু কেকটো যিটো বনাইছোঁ সেইটোও অলপমান ঘৰলৈ বুলি লৈ যাম। মাক ক'লোঁ কেক বনাইছোঁ, মায়ে কৈছে অলপমান লৈ আহিবি। ভালো লাগে দিয়কচোন, নিজৰ কিবা এটা বনাই ঘৰলৈ বুলিও নিব পাৰিলে। আৰু বাকী বিহুৰ আয়োজন তেনেকেই, সেয়াই আৰু আমাৰ বেলেগ একো আয়োজন নাই। বিহু অৱস্থা দি দিয়া মুখত পাণ চুবাই আছে। হেপী বিহু, বিহু বুলি পাণ খালোঁ, এনেও খাওঁ বুলি দেখিছে। লাজ লাগিছে বোলে দেই, পাণ খাইছে কাৰণে লাজ লাগিছে তাৰ। মানে মানুহে নাখায় বুলি ভাবে যে, পাণ চান খাই থাকে আৰু আজি সিহঁতৰ অফিচত বোলে লটাৰী খেলিছিলে, মোৰ নামত বোলে লটাৰী খেলিছিলে। 50 টকা দি 50 টকা টিকেটত এইখন পাইছে চব বেডশ্বীট। কিমান দাম এইখন? 500+। আমাৰ লাভেই হ'ল 50 টকাত বিহু বুলি বেডশ্বীট এখন পাই গ'লোঁ। আৰু এতিয়া যাব লাগে হাঁহ, কোমোৰা, গাহৰি, লোকেল মাছ। তাৰপা পানীটো নাখাওঁ, আমি বান্ধি নাখাওঁ, তাৰপা নাচিব লাগে। বিহু একদম গান এটা লগাই যাওঁ বিহু বুলি। ঠিক আছে, আমি গৈ থাকোঁ তেতিয়াহ'লে, একদম ঘৰত গৈ আপোনালোকক লগ পাম। বাই বাই। ঘৰলৈ প্ৰিপাৰেশ্যন চলি আছে ঘৰত। কিহৰ খানা? মাংসৰ কি বনাই আছে আপোনালোকক দেখাম ৰ'ব এফালৰ পৰা। মানে বনোৱা নাই আৰু বনাবলৈ ষ্টাৰ্ট কৰিম, মেৰিনেট কৰিব লাগিব। হাঁহ আছে, কুকুৰা মাংস, গাহৰি মাংস, আৰু হাঁহ আছে, কুকুৰা মাংস, গাহৰি মাংস, মাছ বনাই দেখাম ৰ'ব। অ'কে, দেখাই আছোঁ ৰ'ব। এইপিনে বনি আছে গাহৰিৰ বইল, মানে গাহৰি বইল কৰি আছে এইপিনে। চাহৰ আড্ডা বহিছে, পিঠা চাহ। কি পিঠা আছে দেখাই দিয়া। অ'কে, আছে কি আকৌ ওচৰলৈ এনেকৈ আছে নিমখীয়া পিঠা। এয়া মই কেক বনাইছিলোঁ, এয়া পকৰী আনিছে, গাখীৰ চাহ, নাৰিকল লাডু মায়ে বনোৱা। বাকী মোৰ বৌয়ে বনাই আছে কুকুৰা মাংস। আমাৰ ঘৰত গান চান নাই বজা, কাৰণ আমাৰ ঘৰত পোৱালীজনীয়ে কান্দিছে। হ'ব, কি বনাইছা? লোকেল মুৰ্গী কালাৰ বাৰ আহিছে নহয়, কালাৰ অকণমান এই মোৰ এনেও মোবাইল অকণ বগাই আহে, আৰু আহিব আৰু কালাৰ লাগিব অকণমান। এয়া বৈ বনাই আছে হেৰি কুকুৰা মাংস, আজি জুইত বনোৱা কুকুৰা মাংস। চাই দিছোঁ। এয়া চুঙাত দিবলৈ কুকুৰা মাংস, এয়া গাহৰি চুঙাত দিম, পুৰিম আৰু অলপমান ফ্ৰাই কৰিম। তাৰপিছত এয়া মেৰিনেট কৰি থৈছোঁ হাঁহ মাংস, মোৰ ফেভৰেট।
এয়া হাঁহ মাংস মেৰিনেট কৰি থৈছোঁ একদম শুকানকৈ ভাজিম চব আজিয়ে খাম নে মজা লাগিব ন শুকানকৈ হাঁহ মাংস লোভ লাগি গৈছেগৈ মোৰ কিন্তু বৰষুণটো দিছে বন্ধ কৰি দিলে আমাৰ জুই চুই নুমাই যায় নগ'লে হ'ল আৰু গোটেইটো দি দিম নে এয়া চুঙাত ভৰাইছোঁ ভাত কুকুৰা মাংস তেল দিলোঁ বৰ বেছিও নাই গাহৰিখিনি একেদৰে মেৰিনেট কৰিছোঁ আদা নহৰু জলকীয়া পেষ্ট তাৰপাছত পিঁয়াজ গেলিলে এইফালে পিছফালে গোটেই বৰষুণ চাওক ইমান ধুনীয়াকৈ শুনো নাযাবা দেই দেহা শুনো এইজনী কচুগুটি কৰি আছে ইমান ধুনীয়াকৈ পাছফালে হেৰি জুই চুই জ্বলাই বোলো বৌয়ে কুকুৰা মাংসটো বনাইছিলেহে মই বোলো জুইতে ময়ো হাঁহ মাংসকণ বনাম টেষ্টি লাগিব খাই নাই বৰষুণে দিলে এতিয়া মেজি বনাম বুলি ভাবিছিলোঁ এনেকৈ হ'লে কেনেকৈ মেজি বনাম বাৰু 2 বছৰ হ'ব 1 তাৰিখে কি কথা কৈ থাকে তাইহে জানে আমি একো বুজি নাপাওঁ আছোঁ কৈ দি আছোঁ কৈ দিয়া কিবা এটা এই কুকুৰা মাংস এতিয়া আমাৰ হেৰিত বনাবলগীয়া হৈ গৈছে গেছত নবৌ ইমান ধুনীয়াকৈ আমি বনাই আছিলোঁ জুইত এয়া জ্বলি নহয় চাকি গছ জ্বলি আছে এতিয়া হেৰিত বনাবলগীয়া হৈ গৈছে আৰু গান চান আমি লগাবই পৰা নাই আমাৰ পোৱালীজনীয়ে ভেৰকৈ মুখখন মেলি দিয়া গান লগালে অহাই নাছিলে বাহিৰলৈ ওলাই গান শুনি পিনে এতিয়া মানে বন্ধ কৰি থৈ দিছোঁ গানটো লগোৱা নাই এইখিনি বইল কৰি লৈছোঁ প্ৰথমে কাৰণ গাহৰি মাংসবিলাক বইল কৰি ল'লে ভাল কৰি ষ্টিকত দিওঁ এয়া খাব নাই আমি মাৰোৱাৰী আৰু সেইফালে মাৰোৱাৰী হৈ গোটেই গাহৰি খাই থাকে এতিয়া মাৰোৱাৰী আপোনালোকে জানেনে মোৰ হাজবেণ্ড হৈছে মাৰোৱাৰী হাজবেণ্ডজন যে মাৰোৱাৰী আপুনি গম নাপাই চাগে ন হাজবেণ্ডজন মাৰোৱাৰী হয় নহয় মোৰ নতুন ছাবস্ক্ৰাইবাৰে নতুন মানুহে কেনে গম পাব মোৰ মাৰোৱাৰী তুমি মাৰোৱাৰী বুলি মোৰ ধৰা মোৰ ফ্ৰেণ্ড চাৰ্কলখিনিয়ে গম পাব মাৰোৱাৰী হৈ আমাৰ এখেতে গাহৰি খাই দেই বুলি আজি স্পেচিয়েলি ভেজ গাহৰি অনা হৈছে আমাৰ ই আকৌ এইবিলাক নাখায় মই মোৰ ফেভৰেট এইকেইটা ই খাই অকল এইবিলাক মাংসবিলাক কাঠ মাংসবিলাক মই কিন্তু যেতিয়া যেনেকৈ তেনেকৈ গাহৰি খাব পাৰে অল টাইম ফেভৰেট কেঁচাকেও খাই একো কেঁচাকৈ নাখাওঁ কি একো কেঁচাকৈ খায় এনেই মাৰি দিছে দেই নকওঁ বুলিহে মিছা বদনাম ৰ'ব ব'লা এইটো ভিডিঅ' কৰিব লাগিব এতিয়া গাহৰিখিনি পুৰা যাওক 2টা ষ্টিক আছে কাৰণে 2ডালে দিছোঁ আৰু তাৰপৰা আৰু দিম 2ডালে আছে বনাই আছোঁ এয়া এইপিনে হাঁহ মাংস বৰষুণ দি দিলে জুইত বনাম ভাবিছিলোঁ কিন্তু জুইত বনোৱা নহ'ল প্ৰতিদিনাইতো গেছতে বনাই খাওঁ কিন্তু জুইত বনাই খোৱাৰ কথাটোৱে সুকীয়া কিন্তু হ'লে কি হ'ব বৰষুণটো দি দিলে উপায় নাই এতিয়া গেছত বনাবলগীয়া হৈ গৈছে আৰু এইপিনে বাৰ্বিকিউ কৰি এইটো কি চুঙাত দি জুইত পুৰি চুঙাত দিম ভাবিছিলোঁ চুঙাটো মানে জুইত পুৰিম ভাবিছিলোঁ কিন্তু হ'লে কি হ'ব বৰষুণ যে দি দিলে এতিয়ালৈকে এৰাই নাই ইয়াতে ভিতৰতেই মানে চুঙাত দিবলগীয়া হৈ গৈছেগৈ হেৰিত আমি টাগাৰী এখনতে জুই জ্বলাই লৈছোঁ তাতে আকৌ সেইটো কৰিবলগীয়া এইটো বাল্টিটোলৈ বহি আছে যে বাল্টিটোলৈ বহি আছে যে বাল্টিটোলৈ বহি আছে বৰষুণৰ পানী গোটাইছে বোলে গা ধুব কাইলৈ ৰাতিপুৱা ই বোলে হেৰি এইটো কি মানুহজনে এইটো কি বুলি কয় কালি মেজি আজি বৰষুণৰ পানীৰে কাইলৈ ৰাতিপুৱা গা ধুই মেজি জ্বলাব বুলি জ্বলাবা শুই উঠিব পাৰিবানে আজি নুশুই তেল চাহ খাওঁ ইমান তেল ওলাইছে চা এয়া পুৰা গাহৰি পিটিকা অ'কে চৰি পুৰা গাহৰি চালাড অলপ অলপ আমি বেছি বেছি খাব নোৱাৰোঁ কাৰণে অলপ অলপ বৌয়ে বনালে ডাঙৰ বৈ এয়া মই বনালোঁ হাঁহ মাংস চব কি ধুনীয়া কালাৰ আহিছে ইয়াততো বাৰু অকণমান বগা বগাই আহিছে নে ধুনীয়া আছে এগৰাকীয়ে ইমান খাই আছে হাঁহটো কি ধুনীয়া হাঁহৰ কালাৰ টেষ্টি হৈছে ন ভাল হৈছে মই ভাল লাগিছে ন হৈ যাম আগলৈ টেষ্ট কৰিছোঁ
এতিয়া মোক দিব লৈ যোৱা এটা এইটো খালি আকাশ মই অকণমানে খাওঁ গাহৰি পুৰা খাওঁ এয়া বনি আছে গাহৰি আৰু মুৰ্গী লাইট গুচি গ'ল বাৰ্ণাত এইখিনিত ইনভাৰ্টাৰৰ কানেকশ্যন নাই এইটো লেম্প লৈ লেম্পটো চব যোগাৰ কেনেকৈ কৰিছোঁ টিংটোৰ ওপৰত ৰাখি লৈছোঁ লেম্পটো আৰু গাহৰি ফ্ৰাই কৰি আছোঁ ৰ'ব এয়া চাওক গাহৰি ফ্ৰাই লেম্পটো গাহৰি মাংস বনাই আছোঁ তুমি ক'ত যোৱা আচ্ছা আচ্ছা অঁ বিহু খাবলৈ আহিবা গাহৰি মাংস বনাই আছোঁ গাহৰি ফ্ৰাই এয়া খানা ৰেডি কচুগুটি আমাৰ এইটো খানা খাবলৈ বহিছোঁ তাতে খাবলৈ বহিবলৈ লৈছোঁ হৈ গ'ল খানা ৰেডি কৰিছে বৌহঁতে হাঁহ মাংস পতা আড্ডা দি আছোঁ গোটেই বৰষুণে আমাৰ পন্দ দিলে মেজিও আমি পাতিব পৰা নাই ভাবিছিলোঁ ছাদতে যিটো আমাৰ ফাৰ্ষ্ট ফ্ল'ৰ এইটো কি বুলি কয় ফাৰ্ষ্ট ফ্ল'ৰত মানে ৰুম বনোৱা নাই আৰু তাতে বোলো পাতোঁ এনেই আমি একদম ওপৰত পাতোঁ কাৰণ আমাৰ ইয়াত তলত জেগা নাই আৰু জেগা থাকিলেও কাৰেণ্ট আছে তাৰপিছত এতিয়া কি হ'ল গৈ দাদাহঁতে ওপৰত দাদা আৰু মানুহজনে গৈ দেখিলে এচাৰ কণী মাৰিছিলে তো গোটেই মানে সেইখিনিও পূৰা পানী হৈ আছে এতিয়া মানে কালি ৰাতিপুৱাহে আকৌ মেজি অকণমান সৰুকৈ আৰু একদম নিয়মটো মানে কেইটামান খৰি দি পিনে বনাব লাগিব কি যে বেড লাক এইবাৰ জীৱনত ইমান বছৰ বিহুত মানে যিমান বছৰ বিহু পাইছোঁ ইমান আজিলৈকে কিন্তু মেজিত মানে বা বিহুত এনেকৈ বৰষুণ আমি পোৱা নাই দেই চিপ বৰষুণ দিয়ে আছে সেয়া বৰষুণ দিয়ে আছে চব আমাৰ সেই আমাৰ অকণমানিজনী জুই শাক দি আছে ভিতৰতে মানে দি আছোঁ বৰষুণ আৰু সঁচাকৈ বেড লাক বিহুটো এবাৰ আমাৰ সঁচাই বন্ধ হ'ল বহুত জেগাত বৰষুণ দিছে বহুত জেগাত নাই দিয়া পাইছোঁ আমাৰ ইয়াত দিলে সেইকাৰণে উৰুকা এবাৰ ঠাণ্ডা গুড মৰ্ণিং ৱেলকাম বেক টু মাই চেনেল এয়া ৰাতিপুৱা উঠি আৰু আমাৰ অৱশ্যে দেৰিয়ে হ'ল আৰু যোৱাকালি ৰাতি আপোনালোকক কৈছিলোঁৱেই যে বৰষুণ খুব দিলে দিন তলত সেইকাৰণে আমি মেজি জ্বলাবই নোৱাৰিলোঁ পূৰা তিতি আছে আৰু আমি একদম ওপৰৰ ছাদত জ্বলাওঁ কিন্তু সেয়াও পূৰা তিতি আছে আমাৰ মাজতে আৰু ছাদ অকণমানতে মাজতেই মানে অকণমান আৰু সৰুকৈ মেজি অকণ কৰিছোঁ আৰু মেজি জুয়ে যেন দাহ কৰক সকলো অপায় অমংগল আপোনালোকৰ সকলোৰে আৰু যেন ভাল হওক সকলোৰে এয়াই প্ৰাৰ্থনা জনাইছোঁ আৰু ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আপোনালোক সকলোকে সৰুকৈ আৰু কাৰণ কিয় আমাৰ ইমান জেগাও নাই এয়া মানুহজনে আমাৰ মেজি জ্বলালে ধুতি চুটি পিন্ধি খুলি গৈছে ইয়াক খুলি গৈছে বোলে ধুতি বাৰে বোলে অভ্যাস নাই পিন্ধা এফালে বৌয়ে মাই গড এফালে বৌয়ে প্ৰসাদ ৰেডি কৰি আছে সৰুকৈ মানে মিডিয়ামকৈ কাটি দিয়া হয় নেকি এয়া আমাৰ বৌয়ে নাৰিকল কাটি আছে প্ৰসাদৰ যোগাৰ চলি আছে মেজি প্ৰসাদ সেইবিলাক খাইছে এই প্ৰসাদকণ মই বিৰাট ভাল পাওঁ ইমান টেষ্টি হয় নহয় ইমান ভালে খায় একদম বিৰাট সোৱাদ গ'ল কাঠ আলু মিঠা আলু আৰু মোৱা আলু বোলে বৌয়ে খাই আছে মোৰ জোকাই
এইবোৰ খালে বোলে আৰু কৰাই মাহ আনোগৈ জনাবাত বোলে গাহৰি নহয় বোলে চাবা নাই গাহৰি নহয় বাকী যি হ'লেও চলিব নেকি গাহৰি নহয় তোমাক মন নেকি গাহৰি হ'বলৈ গাহৰি নহয় বোলে হেৰিয়ে হ'লা তুমি নিগনিয়ে হ'লা বা বেলেগ কিবাই হ'লা গাহৰিটো কিবা পাপৰ ফল বুলি ভাবে চাগে ন হয় চাগে পাপৰ ফল বুলি ভাবে চাগে অঁ কৈ দিয়াচোন কৈ দিয়া এবাৰ কৈ দিয়া গাহৰি কেনেকৈ কয় হ'ব কৈ দিয়া মা খাব লাগে মাঘৰ বিহুত ওচৰৰ বৰ্তাহঁতো আহিছে যিহেতু মোৰ দেউতা নাই পাপাৰ মৃত্যুক দিবলৈ আহিছে মৃত্যুক মানে আমাৰ মৃত্যুকত আৰু চিৰা দৈ জলপানহে চলে বেলেগ একো মানে দিয়া নহয় বিহুৰ জলপান খাইছোঁ চিৰা পাপাকে বুটৰ দালি আৰু ক্ৰীম খাই লওঁ তেতিয়াহ'লে ওলাই বহিছোঁ দুপৰীয়া যোৱাকালি ৰাতি ভোজৰ খানা আছিলে আৰু মাছ থাকি যোৱা এই যে ভোজৰ যে পিছদিনা যে থাকে যে খানা বিৰাট ভাল লাগে খাই নেক্সট ডে হয় নহয় বাৰু এইটো হাঁহ গাহৰি মাছ কুকুৰা মাংস গুড ইভিনিং ডিনাৰ কৰিবলৈ ওলাইছোঁ আকৌ কেমেলীয়া বাগলৈ এবাৰ গৈছিলোঁ আজি আকৌ যাওঁ গোটেই হ'ল ফেমিলি আমি ওলাইছোঁ বিহু বুলি সদায় কিমান একেটা আৰু ঘৰতে মাহঁতে বনাই খাই থাকিব সদায় ঘৰত বনাই খাই থাকিবলৈ ভাল নালাগে আজি যাওঁ আউটত ডিনাৰ কৰোঁগৈ কেমেলীয়া বাগ ভালেই হৈছে আমাৰ ইয়াত নতুনকৈ এখন ৰিজৰ্ট খুলি লৈছে মাজে মাজে গৈ খাবগৈ পাৰিম নহ'লে ইয়াৰ পৰা আকৌ গোলাঘাটলৈ যাব লাগে বৰ দিগদাৰ আৰু তেনেকৈ আমাৰ ইয়াত ভাল একো নাই